মন মাৰি আছাচোন ঐ তই চুলি যতন কেনেকৈ লওঁ মোৰে চাচোন উখি ইমান পাতল চুলিবিলাক আচ্ছা চুলিৰ সমস্যা আজিকালি প্ৰায় মানুহৰ এইটো সমস্যাই দেখা দিয়ে এইটো সমস্যা দেখা দিয়ে এটাই কাৰণ পলিউশ্যন তই এটা কাম কৰ তোক মই প্ৰডাক্টৰ বিষয়ে কওঁ সেই প্ৰডাক্টটো ইউজ কৰিলে তোৰ সকলো সমস্যা সমাধান হ'ব যেনে চুলি শ্বাইনিং হ'ব চুলি ঘন হ'ব চুলি উখিৰ পৰা বাচিব পাৰিবি চুলি স্মুথ হ'ব প্ৰডাক্টটোৰ নাম হৈছে মুস্তাকৰ আয়ুৰ্বেদিক হেয়াৰ গ্ৰ'থ অইল এইটো বিধ তেল হয় আৰু এইটো প্ৰাকৃতিকভাৱে বনোৱা হৈছে 20 বিধ তেল লগ কৰি এই তেলবিধ বনোৱা হৈছে তেলটো ইউজ কৰিব একেবাৰে সহজ তই গা ধোৱাৰ আগত মূৰটো ভালদৰে মাছাজ কৰি ল'ব লাগিব তাত 10 মিনিট পিছত তই শ্বেম্পুৰে ধুই দিব লাগিব কিন্তু শ্বেম্পুটো সাধাৰণ শ্বেম্পু নহয় শ্বেম্পুত হ'ব লাগিব মুস্তাকৰ হাৰ্বেল শ্বেম্পু উইথ ইনবিল্ট কণ্ডিশ্যনাৰ এই শ্বেম্পুবিধ প্ৰাকৃতিকভাৱে বনোৱা হৈছে কোনো ছাইড ইফেক্ট নাই আৰু চুলিৰ সকলো সমস্যাৰ সমাধান এই কম্বটোত আছে ঠিক আছে মই এই প্ৰডাক্টটো ক'ত পাম প্ৰডাক্টটো আমাৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে তাত গৈ অনলাইন কৰিব পাৰিবি তো লৈ লওঁ আৰু চুলি ঘন কৰ মন মানে থাকিবি দেখে হ'ব দে তো চাওক ভিডিঅ' ডিছক্ৰিপশ্যনত যাব ইয়াৰ ফ্লিপকাৰ্ট এমাজনৰ লিংক দিয়া আছে মই ফ্লিপকাৰ্টত আপোনালোক দেখাই আছোঁ তো ফ্লিপকাৰ্টত ক্লিক কৰিলোঁ মই ইয়াৰ চব প্ৰডাক্ট আহি গ'ল ইয়াত বাই নাও কৰি দিব তাৰপিছত কণ্টিনিউ কৰি দিব তো বাছ আপোনাৰ অৰ্ডাৰ ৰেডি তো এনেকৈ আপোনালোকে অনলাইন কৰি লওক ঐ বল না হলত ফিল্ম এখন লাগি আছে চাব যাওঁ লাভ ষ্টৰী এম আই ৰাইট মোৰ এইবিলাক চাব মন নাই আচলতে লাভ ষ্টৰী চিনেমাতে ভাল লাগে বাস্তৱ জীৱনত নহয় তহঁত যা গৈ কেলা যিজন ল'ৰাই লাভ বেয়া পায় তাৰ ওচৰতে কেৱল ছোৱালী বে মনে মনে থাক কেলা শুনিব তাই ৰবা ৰবা মই গৈ আছো তোমালোক ইয়াত যে তোমাকে বিচাৰি বাদ দিয়া কফি ব'লা ঐ পাৰ্টি এতিয়া পাৰ্টি কেঞ্চেল ৰাতি হ'ব ঐ আৰু শুন মোৰ কাৰণে ইয়াত ৰৈ থাকিব নালাগে ইয়াক বিলিভ কৰিবই নালাগে কেলা কোনো কামতে চিৰিয়াছ নহয় ঐ বল বল কফি তুমি চেম বাৰু কোৱা ইয়াত কিবা কামত আহিছিলা নাৰ্ছিং কোৰ্ছ এটাৰ কাৰণে আহিব লগা হ'ল ওচৰৰে হোষ্টেলতে থাকোঁ আচ্ছা মানে তুমি ডক্টৰ তুমি ইঞ্জিনিয়াৰিং কমপ্লিট কৰি ৰিজাল্টৰ বাবে ৱেইট কৰি আছো তুমি মানে ইঞ্জিনিয়াৰ থেংক ইউ তোমাক দেখি কিন্তু তেনেকুৱা নালাগে ইঞ্জিনিয়াৰ নো ৱে এক্টিং কৰি ভাল পাওঁ ৱাও এক্টৰ তেতিয়াহ'লে ফ'কাছ কৰা এদিন নহয় এদিন ছাকচেছ হ'বাই আই এম চিয়'ৰ মায়া
নাইচ নেম। মোবাইল টিপিয়ে থাকিবি নে বেলেগ কামো কৰিবি? কৰিম কৰিম কুল বেবী। অঁ শুন না, তোৰ যে লগৰজন আছিল তাৰ নামটো কি আছিলে জানো? অভি, মানে তই অভিক লগ কৰিছ? ৰ না, তাৰ লগত বহুত কথা পাতিলোঁ, চিনাকিও হ'লোঁ। ল'ৰাজন বহুত ভাল চাগে ন? অফক'ৰ্ছ, ফ্ৰেণ্ড কাৰ হয়? ই হ'ব হ'ব, থ তোৰ কথা। কেলা অথনি লগ পোৱা ছোৱালীজনী বম ধুনীয়া বে। তাইক ন চাই থাকিব মন যায় বে। ঐ চাবি চাবি। ঐ বি ছোৱালীজনী পতা দে না বে। ঐ ইয়াৰ মুখ বন্ধ কৰ, নিচা হৈছে। ঐ চুপ থাক বে। ঐ ৰ মোৰ এটা ফোন আহিছে। হেল্ল' ঐ কোন? ঐ বে আবে ছোৱালীজনী পতাই দে না বে। চৰ চিনি পাওঁ। ঐ লৈ যা ইয়াক। তোৰ অ' নিচা আচ্ছা, হৈছে বে। তুমি? বল কোৱা। ঘৰলৈ বল। ঐ অভি, খতম, পুৰা খতম। কি হ'ল বে? ই কেলা বমি কৰিছে বে। আৰু খোৱা কেলাত তোলৈকে মাল সপাকি দিব দে। আৰু লৈ যা ইয়াক, মই গৈ আছোঁ। ঐ শুনা, গম পালাই নহয়, পিছত কল কৰিম দে। ঐ বল বল বল। ये दोस्ती ये केला हम नहीं तोड़ेंगे जोड़ेंगे बोल बोल घरলৈ बोल। तेरा साथ ना छोड़ेंगे তই এৰিব নালাগে কেলা, আমি তোক এৰিম। दोस्ती হ'ব বে, কাইলৈ অলপ বেছি, ইমান ক'ব নালাগে আৰু। হেই অলপ বেছি। হাই অভি। হেই কাম। ৰবা ৰবা, ঐ গৈছোঁ। আজি প্ৰপ'জেলটো দি দিওঁ নেকি? ঐ দি মোক হেণ্ডচাম লাগিছেনে বাৰু? হেই কেলা মদাবি যেন লাগিছে তো। ৱাও অভি, ইউৰ এক্টিং ছ' গুড। আগতে কিয় কোৱা নাছিলা? ই ভাল কৰে। এওঁ ৰাতি মাল খাই বমি কৰা বিখ্যাত ব্যক্তিজন এইজনে। হেই ভাল দিছা বে। হেই, মদ খোৱাটো বেয়া হেবিট নহয়। ডেকা ল'ৰা ড্ৰিংক কৰিছা একো নাই, সেইবুলি এডিক্টেড হ'ব নালাগে। কাইলৈ অলপ বেছি হ'ল, মানে ৰোমেণ্টিক ফিলটো অলপ বেছিয়ে হৈ গ'ল। অভি, হা, ইফ ইউ ডোণ্ট মাইণ্ড, আচলতে মোৰো এক্টিং কৰিব মন যায়। আচ্ছা মোৰো সপোন আছে, মোকো কোনোবাই চিনি পাওঁ। অভিদা ভালনে হা, আপোনাৰ? ভাল ভাল। ঠিক তোমাৰ দৰে। হেই মই ইমান ডাঙৰ মানুহ নহয়, বাট আই এম চিয়'ৰ ফ'কাছ কৰা ছাকচেছ হ'ব পাৰিবা। অ' শুনাচোন, তুমি এটা কাম কৰিবা, এইখন লোৱা, কাইলৈ এবাৰ আহিবা, তোমাৰ এটা সৰু টেষ্ট ল'ম। চিয়'ৰ নে? চিয়'ৰ। অ'কে, বাই। বাই। কিবা ল'ব নেকি আপোনালোকে? নাই এতিয়া নালাগে, কাইলৈতে আহিব। কুলদীপ তুমি ভালদৰে বুজাই দিবা, যদি সঁচাকৈ তাই ভাল কৰে দেন নেক্সট প্ৰজেক্ট তাইৰ লগতে কৰিম। অ'কে চিয়'ৰ, বাট ইমান হেভি প্ৰজেক্ট। তাই পাৰিব, কাৰণ তাইৰ আগ্ৰহ আছে। আগ্ৰহ থাকিলে নোৱাৰা কামো কৰিব পাৰে। এজ ইউৰ উইচ। মানে তাইক কালি লগ পাম?
Wow, so romantic. থৈ এইডাল ঐ বল তই মানে এতিয়া এক্টিং কৰিব যাবি উফ মানুহবোৰে যে কি যে ক'ব এনেই ল'ৰাবোৰৰ লগত কথা পাতিলে মানুহবোৰে চিঠিখন কয় আৰু তই তাতে এক্টিং কৰিব যাবি সেই বুলি মানুহবোৰে চিনেমা চিৰিয়েল চোৱা বাদ দিছে নেকি নাই দিয়া ন মানুহৰ মতে আনে কৰক কিন্তু তুমি কৰিব নালাগে মানুহৰ মতে মই একো কাম নকৰোঁ মোৰো বিবেক বোলা বস্তু এটা আছে ন ভাল বেয়া সকলো চিন্তা কৰিব পাৰোঁ মই বেষ্ট উইচ থাকিল ভালদৰে সফল হৈ দেখা কেতিয়া আহিব ইমান টাইম ৱেইট কৰি আছো আহিব আহিব পলম হ'ল অলপ আহিব হৈছে ঐ আহিছে মোৰ চাগে অহাত পলম হ'ল ন একো নাই নেক্সট টাইম সময়মতে কামবোৰ কৰিবা কুলদীপ এয়া মায়া মায়া এয়া কুলদীপ অ'কে কুলদীপ তুমি ভালদৰে বুজাই দিয়া মায়া কুলদীপে বুজাই দিব তুমি হ'ব। শিকি লোৱা বেষ্ট অফ লাক হিয়াতে তুমি ৰলাহি দুচকুতে ভাল পোৱা কি দিলাহি হিয়াতে তুমি মোৰ ৰলাহি দুচকুতে ভাল পোৱা কি দিলাহি ধীৰে ধীৰে বাঢ়ে মৰম তুমি নজনাকে বাৰে বাৰে মনে কিয় তোমাকেই বিচাৰে সপোনতে কিয়নো মোক কৰাহি আমনি দি থকতে দি আহিচোন মৰম এধানি সপোনতে কিয়নো মোক কৰাহি আমনি দি থকতে দি আহিচোন মৰম এধানি বহুত ভাগৰ লাগিছে চাহ কফি নাই নালাগে তোমালোকৰ ঘৰত কোন কোন আছে মা পাপা বাবু আৰু মই আৰু তোমালোকৰ মই আৰু মোৰ বন্ধু মা পাপা আছে মোৰ হৃদয়ত ৰিক্সা ব'লা ব'লা
অভি ইয়ৰ চিলেকশ্যন ইজ টু গুড তাইৰ বহুত টেলেণ্ট আছে তাই ছোৱালীজনী অলপ বেলেগ ইছ খুচি মে পাৰ্টিটো বান্টাই হয় কি নহয় ইয়াতে তুমি মায়া তোমাক লৈ মই এটা প্ৰজেক্ট ভাবিছোঁ তুমি কি কোৱা ৱাও এইটো মোৰ কাৰণে বহুত ভাল খবৰ বাট মই পাৰিম জানো হোৱাই নট ধেমালি কৰিছা মোৰ লগত ধেই নাই কৰা তোমাৰ কথাবিলাক চিৰিয়াছ যেন নালাগে আচলতে মই ধেমালিকৈ কথা পাতি ভাল পাওঁ আৰু মই এটা টাইমতে চিৰিয়াছ হ'ম যেতিয়া মই কাৰোবাৰ প্ৰেমত পৰিম এতিয়া মানে মই প্ৰেমত পৰিব লাগিব হেই নালাগে অ'কে বাই মিছ কৰিম বাই বন্ধু ভালদৰে ভাবি কামবোৰ কৰিবি তই সকলোবোৰ এৰি দিছ ছাকচেছ হ'লেই হ'ল তই মোৰ কাৰণে টেনশ্যন ল'ব নালাগে তই পাৰিবি তোৰ ওপৰত মোৰ পূৰা বিশ্বাস আছে কিন্তু তাইহে তাইও পাৰিব বিকজ আই লাভ হাৰ তাই মোৰ ওচৰত আহিলে এনেকুৱা লাগে সপোনবোৰ যেন মোৰ দিঠক হৈ গৈ আছে তাই মোৰ ওচৰত আহিলে মোৰ ক'ব মন যায় হে ছোৱালী তুমি মোৰ হিয়াত আছা তুমি মোৰ সপোন হয় ঐ চানা বে মোৰ বুকুখন ধপধপ কৰিছে তোৰো প্ৰেম হৈছে ৱাহ 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 বন্ধু চাচোন আবে ইয়াত লগা পোষ্টাৰখন ইয়াত লগালে মানুহে দেখিব অভি ফিল্মখন কি হৈছে বে ছুপাৰ ডুপাৰ হিট হৈছে মানুহে চাই চকুলো টুকিব লাগিব সকলোবোৰ মায়াৰ কাৰণে হৈছে আচলতে মায়া মোৰ কাৰণে লাকি পাৰ্চন হৈ আহিছে বল যাওঁ বল বল কাম আছে বল বল হেল্ল' থেংক ইউ ৰ'বা দেই মোৰ মানে কল এটা আহি আছে হে জান কংগ্ৰেচুলেশ্যন
অ'কে অভি অভি শুনা থেংক ইউ ছ' মাছ আজি মই যিখিনি কৰিব পাৰিছোঁ সেইখিনি কেৱল তোমাৰ কাৰণে সম্ভৱ হৈছে অহাকালি লগ পাম মোৰো কথা অলপ আছে তোমাৰ লগত অভি এয়া মানস হাই তোমালোকৰ কামবোৰ দেখি ভাল লাগিল এনেকৈ কাম কৰি যোৱা আৰু আগুৱাই যোৱা শুভেচ্ছা থাকিল আৰু মায়া তোমাক যিমানেই প্ৰশংসা নকৰোঁ কিয় সকলোবোৰ কম পৰি যাব অভি কোৱা আকৌ মায়া তুমি সুধিছিলা নহয় মই কেতিয়া চিৰিয়াছ হ'ম আজি চোৱা আজি মই কিমান চিৰিয়াছ একো এটা খুলি ক'ব পৰা নাই আচলতে মায়া মই তোমাক ভাল পাওঁ অভি মানস আৰু মোৰ ৰিলেশ্যনশ্বিপটোৰ আজি 5 বছৰ কমপ্লিট হ'ল চৰি আচলতে মই মোৰ মনৰ কথা তোমাৰ লগত শ্বেয়াৰ কৰিছোঁ মানস চৰি মই সঁচাকৈ গম পোৱা নাছিলোঁ জাষ্ট কুল মেন নেক্সট মাহত আমাৰ বিয়া গতিকে তুমি নিজ হাতে মায়াক মোৰ হাতত তুলি দিব লাগিব এতিয়া অ'কে যাওঁ আৰে বন্ধু ভাগি পৰিব নালাগে সময়ত চাবি সকলোবোৰ ঠিক হ'ব শেষত এই কথাষাৰে থাকি যায় আচলতে মায়াৰ নিচিনা ছোৱালী এজনী প্ৰেমত সকলোৱে পৰিব বিচাৰিব মোৰো তেনেকুৱা হ'ল আৰে অভি ৰ না বে ঐ অভি ৰ ঐ পাগল হলি নেকি বে মায়া তই অভিক এবাৰ বুজা আজিকালি সি বেছিকৈ ড্ৰিংক কৰিব লৈছে অকলশৰীয়া আছিল আকৌ অকলশৰীয়া হৈ গ'ল আচলতে ঋষিকা ময়ো অভিক বিচাৰোঁ তই ভাব নেকি মই হেপ্পী আছোঁ অভিৰ লগত কটোৱা সময়বোৰ কি জানো সপোন লাগিব ধৰিছে ভাল লগাবোৰ পোৱা নাযায় জীৱনটো সঁচাকৈ অদ্ভুত ড্ৰিংক কৰা অলপ কমাই দিবা নহ'লে এটা কাম কৰিবা একেবাৰে এৰি দিবা কিয় মোৰ কাৰণে তুমি মোৰ কোন হোৱা হিৰো তেণ্ডুলকৰ তোমাৰ নামত ল'ব নোৱাৰিলেও মনত কেৱল তুমি আছা অভি সেইখন তাই আন কোনো বেলেগে ল'ব নোৱাৰে তোমাতে হেৰালে লুৱানা দুহাতে আকুৱালি এতিয়া মানে মই প্ৰেমত পৰিব লাগিব হিয়াতে মোৰো মাথো তুমি
ঐ কি ফটোৱা কৰি আছ বে এজনী ছোৱালীৰ কাৰণে তই এনেকৈ তেজেদি ফালি আছ ঐ এনেকুৱা ছোৱালী আজি আছে আৰু কাইলৈ গুচি যাব বল বল বাৰত যাওঁ মাল খাওঁ আৰু শুনিছোঁ বোলে তাতে বহুত দুদিনীয়া ছোৱালী আছে বল বল আড্ডা মাৰো চুপ থাক আবে সপোনতে কি অনুমুখ কৰাহি আমনি দি থকতে দি আহিছোন মৰম এধানি